ধন্যবাদ। এইবাৰ টাইফাকে ন্যাশনাল কাউন্সিলৰ প্ৰতিনিধিসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ মঞ্জুৰী প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। মই এতিয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ বিশ্বাস আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু সংৰক্ষণৰ দিশত আজি আমাৰ বাবে এটা বিশেষ দিন। জনগোষ্ঠীয় বিশ্বাসৰ প্ৰসাৰৰ সৈতে ৰজিতা খুৱাই আজি আয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে আনন্দিত হৈছোঁ। অসমৰ বৰ্ণিল সংস্কৃতি চহকী কৰি অহা খিলঞ্জীয়া জনগোষ্ঠীসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় অনুষ্ঠান আৰু উপাসনা থলীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। আমাৰ ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি, ধৰ্মীয় বিশ্বাস আদি সংৰক্ষণৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগে বিভিন্ন জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাস আদি সংৰক্ষণৰ দিশত পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ 22খন জিলাৰ 18টা অনুষ্ঠানলৈ 10 লাখ টকাকৈ সৰ্বমুঠ 1,80,00,000 টকা আৰু 73খন উপাসনাস্থলীলৈ 5 লাখ টকা আমি আজি আগবঢ়াইছোঁ। আমি বিশ্বাস কৰোঁ যে যোন য'তে আছিল তাতে থাকিব লাগে। কোনোবা যদি খ্ৰীষ্টিয়ান হৈ আছে তেওঁ খ্ৰীষ্টিয়ান হৈ থাকক, তেওঁক আমি প্ৰলোভন দি হিন্দু কৰিব নালাগে। কোনোবা যদি হিন্দু হৈ আছিল তেওঁক আমি প্ৰলোভন দি খ্ৰীষ্টিয়ান কৰিব নালাগে। আৰু কোনোবা যদি হিন্দু হৈ আছে তাক আমি মুছলমান কৰিব নালাগে। আমি সকলোৱে নিজৰ নিজৰ জেগাত থিয় হৈ থাকিলে সমাজখন সুন্দৰভাৱে পৰিচালনা হয়। আজি জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্মত, সংস্কৃতিক বিশ্বাসত থিয় হৈ থাকিলে, ইজনে সিজনক আমি সন্মান জনালে আমাৰ সমাজখন সদায় ধুনীয়া হৈ থাকিব। এটা বাগিচাত যেতিয়া বহুত ফুলৰ গছ থাকে, ইটো গছে সিটো গছক আক্ৰমণ নকৰে কাৰণে বাগিচাখন সদায় ধুনীয়াকৈ ফুলি থাকে। গতিকে আমি হিন্দু ধৰ্মও থাকিব, খ্ৰীষ্টিয়ানো থাকিব, মুছলমান ধৰ্মও থাকিব, কিন্তু জনজাতীয় যিবিলাক ধৰ্ম আমাৰ আছে, উপাসনাৰ ব্যৱস্থা আছে, সেইবিলাকক তেওঁলোকৰ হাতত টকা পইচা নাই কাৰণেই আমি দুৰ্বল কৰাৰ প্ৰচেষ্টা কৰিব নালাগে। এইটো মই বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমি এই খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু আমাৰ যিটো সংস্কৃতি বিভাগ আমি খুলিছিলোঁ, এই বিভাগৰ উদ্দেশ্য হ'ল আমি যেনেকৈ অসম দৰ্শনৰ জৰিয়তে পুৰণা গীৰ্জা, পুৰণা নামঘৰ, পুৰণা মন্দিৰ আদি সহায় কৰোঁ, আনকি মছজিদকো সহায় কৰোঁ, দৰগাহকো সহায় কৰোঁ, তেনেকৈ এই ডিপাৰ্টমেণ্টটোৰ জৰিয়তে আমি ট্ৰাইবেলসকলৰ উপাসনাৰ স্থলীসমূহক আমি যাতে আপোনালোকে ভাল কৰি বনাব পাৰে, ভালকৈ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি চেষ্টা চলাম। আপোনালোকে ভৱিষ্যতৰ দিনত আপোনালোকক আমি যোগাযোগ কৰিম যে এইবাৰ আপোনালোকে 10টা আপোনালোকৰ উপাসনাৰ স্থলী বনাওক, তাৰ কাৰণে আমি আপোনালোকক সহায় কৰিম। এই ধৰণে আপোনালোকৰ নিজৰ নিজৰ ধৰ্মীয় বিশ্বাসসমূহক যাতে আমি এই চবৰ টকা পইচাৰ কম্পিটিশ্যনৰ মাজতো
আমি যাতে আমাৰ ধৰ্মীয় বিশ্বাসসমূহক জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাম কোনোবাই নিজৰ সংস্কৃতি অনুসৰি কোনোবাই স্কুল খুলিব পাৰে কলেজ খুলিব পাৰে ডাঙৰ উপাসনাৰ স্থলী নিৰ্মাণ কৰিব পাৰে আজিলৈকে আপোনালোকে নাজানিছিল যে কোন ডিপাৰ্টমেণ্টত গৈ কিবা এখন এপ্লিকেশ্যন দিওঁ এতিয়া অন্তত এই ডাইৰেক্টৰটোত গৈ আপোনালোকে এখন এপ্লিকেশ্যন দিব পাৰিব আজি আমাৰ নেশ্যনেল হাইৱেত বাথৌ পৰি আছে তেওঁলোকে মাটি লৈছে খুব ভাল মন্দিৰ এটা বনাব খোজে আমাৰ যদি ৰাজ্যত আমাৰ মই হিন্দু মানুহ ইমান ডাঙৰ ডাঙৰ হিন্দুৰ মন্দিৰবিলাক আছে আমাৰ ডাঙৰ ডাঙৰ চাৰ্চবিলাক আছে আমাৰ ডাঙৰ ডাঙৰ মছজিদবিলাক আছে গুৱাহাটীতো এটা ডাঙৰ বাথৌ মন্দিৰো থাকিব লাগে তেতিয়াহে আমাৰ ওলাব যে হয় আমি সকলোকে লগত লৈ আছোঁ সেইকাৰণে আজি আমি ইয়াতে আমাৰ বাথৌ মন্দিৰ এটা বনাবৰ কাৰণে আমি অলপ সহায় আগবঢ়াইছোঁ তেনেকৈ আপোনালোকেও নিজৰ নিজৰ জাগাত কিবা যদি এনেকুৱা ডাঙৰ ইনিচিয়েটিভ লয় যে আমাৰ জাগাটো আমি এনেকৈ আমাৰ এনেকুৱা এটা অনুষ্ঠান আমি কৰিব খোজোঁ তাতো আমি সহায় কৰিব পাৰিম খালি এটাই কথা যে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি চাৰ্চ মন্দিৰ মছজিদ দৰগাহ আদি বনোৱাৰ সহায় আমি নকৰোঁ তাৰ কাৰণে আমাৰ অসম দৰ্শন আছে তাৰ কাৰণে আমাৰ বেলেগ বিভাগ আছে নামঘৰৰ কাৰণে বেলেগ বিভাগ আছে এই বিভাগটোৰ জৰিয়তে আমি অকল জনজাতীয় উপাসনাৰ স্থলীসমূহ বনাবৰ কাৰণে আমি সহায় কৰিম এইটো হৈছে এই ডিপাৰ্টমেণ্টৰ মুখ্য উদ্দেশ্য এইটো